দাই কৈছিলে নাহৰ পুলি য'ত থাকে মই তাতে থাকিম, মানে নাহৰ গছ য'ত থাকে মই তাতে থাকিম। আৰু জুবিন দাৰ নামতে আমি আমাৰ এইটো যিহেতু নৱজ্যোতি পথ হয় যোৰহাটৰ, নৱজ্যোতি পথত আমি ৰাস্তাৰ ইমূৰৰ পৰা সিমূৰলৈকে নাহৰ পুলি ৰোপণ কৰিছোঁ। কেইবাজন, আমাৰ 16জন নে 18জন আছে আমাৰ গোটেই মানে গোটটোত, আৰু গোটেইকেইজনে আমি মিলি পেলাই এয়া জুবিন দাৰ নামত নাহৰ পুলি ৰুইছোঁ। এইফালেও আছে, চাব পাৰিব এইফালে। আৰু ইয়াত তলত ধুনীয়াকৈ সাৰ দিয়া হৈছে, নাৰ্চাৰীৰ পৰা আনি ইয়াত যিজনে ৰুইছিলে তাত সাৰ দিয়া হৈছে, আৰু লগতে গোবৰো দিলে। আৰু আমাৰ গৰু ছাগলীয়ে নাখাবৰ কাৰণে ধুনীয়াকৈ বেৰা চেৰা মাৰি গোটেইখিনি ৰেডি কৰি দিছে। সেয়াই আৰু জুবিন দা অমৰ হওক তাৰে আমি কামনা কৰিছোঁ। জুবিন দাৰ প্ৰিয় গছ বুলি ক'লে সকলোৱে জানে যে নাহৰ গছ জুবিন দাই কিমান ভাল পায়। আৰু আগতে প্ৰতিটো প্ৰগ্ৰেমতে তেওঁ কৈ যায় যে নাহৰ পুলি ৰুৱক, নাহৰ গছক মৰম কৰক। সেইকাৰণে সৰু চেষ্টা আৰু জুবিন দাৰ নামত। পানী সদায় দিয়া হয় বাৰু, মই অকণমান এনেই দিহে দিছোঁ আজিৰ ওপৰতে। #JusticeForJubinDar যিসকলে লিখা নাই সকলোৱে টেগ কৰক, যাতে জুবিন দাই অতি সোনকালে ন্যায় পায়, আমি তাৰে কামনা কৰিছোঁ। জয় জুবিন দা।